मॉर्निंग भाई मॉर्निंग 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 कैसा है? अच्छा अच्छा है ना? हाँ फाइनली दुलेजन आ पहुंचे अभी। अच्छा विकास आ गया अभी আহি গ'ল এইফালে विकास দেখিছে इतने पूरी मारो दुलेजन। वेलकम टू दुलियाजान यस ब्रो, बहुत दिन के बाद बहुत मिस किया बहुत मिस किया सभी परिवार को। এতিয়া পাই গ'লো আৰু विकास দাক वेलकम জনাইছো আমাৰ দুলিয়াজানলৈ আৰু পুৰা এম্বেচেডাৰত আহিছে ভাই তিনচুকীয়া পৰা। अभी भी ये ऐसा चल रहा है, देखा अभी भी शायद पूरा आसाम में शायद ऐसा बहुत जगह आपको कमती मिलेगा ऐसा जो एम्बेसडर लोग है, अभी भी चल रहा है। ये बहुत पुराना आई थिंक सो ब्रिटिश जमाना से ऐसा है। এইটো চব পুৰা ধুনীয়াকৈ আৰু এইটো আপোনাৰ দুলিয়াজানৰ পৰা তিনচুকীয়া যায় না ভাই? তিনচুকীয়া দুলিয়াজান তিনচুকীয়া। আচ্ছা এতিয়া ক'ত যাম আমি? এতিয়া যাম দুলিয়াজান, অলপ ফুৰিম, কাম আছে অলপ, অকণ কাম কৰি ল'ম। এতিয়া আমি যাম দিল্লী বজাৰ। দিল্লী বজাৰ বেংকত কাম আছে, তাৰপাছত নেক্সট প্লান হৈ থাকিব। আৰু চক ভাই এইফালে আমি আহি পাই গ'লোঁ এতিয়া বাছ ষ্টেণ্ড, নতুন বাছ ষ্টেণ্ড এইটো সুকুটা চাৰিআলি। ধুনীয়া পৰিৱেশ চাওক, এম্বেচেডাৰত আহিছে বিকাশ দা। চাওক পৰিৱেশটো এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু আজি বুলেটত লৈ যাম, আজি বুলেটত ফুৰাম মানে গোটেই দুলিয়াজানখন। এতিয়া দুলিয়াজান আহি পালোঁ আৰু এতিয়া হ'ব ল'ৰাকেইটা আহিব এতিয়া। উৎপাত হ'ব এতিয়া, উৎপাত এতিয়া নতুন নতুন ভিডিঅ' আহি থাকিব আৰু ন? আহি থাকিব পুৰা এতিয়া, উৎপাত হ'ব এতিয়া। চলো লেটছ গো। চলো ব্ৰ। হেল্ল' গাইজ, গুড ইভিনিং। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আহি আমি উপস্থিত হৈছোঁ জুটলিবাৰী চাহ বাগিচা প্ৰজেক্ট বুলি কয়, আৰু এইখনে হৈছে প্ৰজেক্ট। আৰু ইয়াত ফুৰাবলৈ লৈ আহিছোঁ আমাৰ আলহী। এইফালে দেখিছে বিকাশ দা, আৰু কালি আমাৰ ঘৰতে থাকিলে। আৰু বিকাশ দা কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। দুলিয়াজান ফুৰিলোঁ, তোমাৰ আমাৰতো जो ঘণ্টি মন্দিৰ আছে তাত টিলিঙা মন্দিৰ, বাগান এৰিয়া। এতিয়া আহিছোঁ আমাৰ ইয়াত কি আছে, জুটলিবাৰী চাহ বাগিচা, জুটলিবাৰী চাহ বাগিচা বহুত ধুনীয়া আছে, ধুনীয়া পৰিৱেশ। আৰু তাৰ মাজতে আমি গৈ আছোঁ, বিকাশ দাকো অলপ ফুৰাবলৈ আনিছোঁ। আৰু চব পৰিৱেশটো এবাৰ চাই লওক। অ' ভাই ब्यूटीफुल गार्डन, ब्यूटीफुल ग्रीन ग्रीन, हरियाली हरियाली पूरा चारों तरफ। बहुत अच्छा लग रहा है, बहुत ही मज़ा है। अभी अंदर जाके देखते हैं क्या क्या है। वो हमारा भाई आपको दिखाते रहेगा, तो भी कंटिन्यू। और बहुत अच्छा लगता है। दुलियाजान आने का देरी होता है, पहुंच जाता है बस बस स्टैंड पे बाइक लेके बस, और इधर उधर घुमाना शुरू। मतलब एक जो है यारियापंथी एक रिलेशन है, वो बहुत अच्छा है। য়েছ য়েছ য়েছ। আৰু বিকাশ দা তাতো জাগুনত গৈছিলোঁ, বহুত ধুনীয়াকৈ তাত গ'লোঁ, সিহঁতৰ ঘৰতে থাকিলোঁ, খোৱা বোৱা কৰিলোঁ। আৰু বিকাশ দা মানে ভাল লাগে, আমাৰ ঘৰত আহে। আৰু আপোনালোকেও আহিব পাৰে, ওচৰ পাঁজৰে বহুত ধুনীয়া ধুনীয়া আমাৰ ঠাই আছে, যেনেকৈ টিলিঙা মন্দিৰ হ'ল, টিপাম হ'ল, গাভৰু দলং আছে। ওচৰ পাঁজৰে আমাৰ বহুত ফুৰিব লগা জেগা আছে। আৰু আজি লৈ আহিছোঁ জুটলিবাৰী চাহ বাগিচা, আৰু ধুনীয়া এখন এইফালে মন্দিৰো আছে। এইফালে চাওক, মন্দিৰ শিৱ মন্দিৰ হয়। আৰু বহুত মানে আমাৰ যিমান আছে ইয়াত ওচৰ পাঁজৰে ৰাইজ ইয়াতে আহে। আৰু ধুনীয়া পৰিৱেশ মাজতে আহিছোঁ, আৰু অলপ বৰষুণ দিয়াৰ কাৰণে বতৰটো বেয়া। আৰু ভিউ এবাৰ দেখুৱাইছোঁ আপোনালোকক। আমাৰ এইফালে দাদা আছে, দাদা কাম কৰিছে। এইফালে চাওক, ইমান ধুনীয়া পৰিৱেশ, তাৰ মাজত আহিছোঁ আমি। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এই জেগাডোখৰত আপোনালোকক দেখাম বুলি। আৰু যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰৰ পাঁজৰে, আৰু তাৰ মাজতে আহিছোঁ। আৰু আপোনালোকক যিমান দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু দেখাবলৈ পাৰিম দেখাই আছোঁ। আৰু বিকাশ দাকো অলপ ফুৰাই আছোঁ। বিকাশ দা कैसा लगा? बहुत बहुत अच्छा, बहुत आप लोग का एरिया इतना ग्रीन है। और डिब्रूगढ़ डिस्ट्रिक्ट है ना ये तो? यस यस, डिब्रूगढ़ डिस्ट्रिक्ट में आता है। और दुलियाजान तो क्या बोले, क्वीन सिटी है। यस यस, क्वीन सिटी, তৈল নগৰী দুলিয়াজান, গ্ৰীণ এণ্ড ক্লিন দুলিয়াজান। আৰু তাৰ মাজতো বিকাশ দাক অলপ সেইফালে। ये देखिए, ये देखिए चेयर देखो क्या यूनिक है। जो मतलब बच्चा को जो टाइल्स होता है जैसे कि फट जाता है, Yes. उसको हम लोग सही जगह यूटिलाइज कर सकते हैं। वो चीज़ यहाँ पे सीखने को मिला। ये जो टाइल्स है बहुत ही यूनिक,
जिसका भी आइडिया है उसको मान गया मैं, बहुत ही अच्छे हैं। पूरा टाइल्स वगैरह यहाँ पे लगा के देखिए, पूरा उधर भी है बैठने का अरेंज। कोई अगर बाहर से मेहमान वगैरह आते हैं घूमने के लिए, यहाँ पे एक पोखरी है, पॉन्ड यस तालाब है। ये वाइट लोटस है, यस यस सफ़ेद रंग का जो कमल का फूल है। गार्डनिंग है चारों तरफ, फल है, उसके बाद में आमलकी है, जो हर्बल ट्री लोग है, मैंगो है, जामुन का है। और इतना अच्छा सीटिंग अरेंजमेंट देखिए, बहुत ही बढ़िया, यूनिक लग रहा है, बहुत ही बढ़िया। थोड़ा बैठेगा विकास दा बैठेगा हाँ, इधर में यस थोड़ा बैठते हैं। অলপ বহি লওঁ আৰু বহুত ধুনীয়া চাওক আপোনালোকেও আহিব পাৰে ইয়াত ফুৰিবলৈ বহুত ধুনীয়া জেগা আৰু এইটো আছে লোকেশ্যনটো হ'ল জুটলিবাৰী চাহ বাগিচা প্ৰজেক্ট বুলি কয় আৰু তাতে আহিছোঁ আমি আৰু বিকাশ দাকো অলপ আহিছে যদি অলপ ফুৰাই লওঁ ক'ত ক'ত কি দেখাব পাৰোঁ দেখুৱাই আছোঁ আৰু বিকাশ দা আমাৰ পৰিৱেশটোতো ভালেই লাগিছে ভালেই লাগিছে। তো আপোনালোকেও আহিব পাৰে আৰু আমাৰ এইডোখৰ ঠাই মানে যোনটো নাওহলীয়া হয় এইডোখৰ ওচৰে পাঁজৰে বহুতো ঠাই আছে, যেনেকুৱা ব্লক এটা বনাবলৈ বা চাবলৈ, যেনেকুৱা মন্দিৰ হওক, টিলিঙা মন্দিৰ প্ৰায় আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ, আৰু যেনেকুৱা হ'ল টি পাম হৈ গ'ল, তাৰপিছত গাভৰু দলং আৰু বহুতো আছে। আৰু এই জেগাডোখৰ প্ৰজেক্ট জুটলিবাৰী চাহ বাগিচাত আছে, ইয়াতো বহুতো এনেকুৱা আছে ফুৰিব লগা জেগা। যদি আপোনালোকে ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে হয়তো আগতে দেখা নাই, আৰু আমাৰ ওচৰ পাঁজৰে যিকোনো ব্লগ মানে ভিডিঅ' চাই আছে তেখেতে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, হয় নাই? অলপ ইমান কষ্ট কৰি আছোঁ বিকাশ দা, হয় হয়, ডেফিনেটলি ইমান কষ্ট কৰি আছোঁ আৰু অলপ অতি আপোনালোকৰ ছাপোৰ্ট হয়, আপোনালোকক ছাপোৰ্ট কৰিলে নিশ্চয় আমি আগবাঢ়িম। তো আশা কৰিছোঁ যাতে মোক অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। তো অলপ আৰু আগলৈ যাম আৰু কি আছে চাবলৈ। এনেকৈ আৰু ফুৰি আছোঁ, ধুনীয়া পৰিৱেশ এইবিলাক চাওক। অ' ভাই টাইলছ আৰু ইয়াতো অলপ ইউনিক লাগিছে ন। সব টাইলছ হয়, সব টাইলছ। আৰু এটা আৰু চাওক না ভাই, অ' মাই, আৰু ৰ'দ দিলেতো আৰু ভাল লাগিলে হয়। এইফালে পুখুৰী আছে, গাৰ্ডেনিং, কমল ফুল, য়েছ কমল পুখুৰী।